ৰিংকি, তোমাৰ আহোঁতে ৰাস্তাত কিবা প্ৰব্লেম হৈছিল নেকি? সুধিবলৈ যে সময় পালা। তুমিতো মোক তোমাৰ বাইকত উঠাবও লাজ কৰা। এনেকেনো কিয় কৈছা? মোৰতো চব বস্তু তোমাৰে হয় ন। বেছি কথা ক'ব নালাগে লল। আৰে বাবা, হৈছে কিনো? মোৰ লগত ই আছিলে কাৰণেহে। অঁ, এইটো এটা কথা। তুমি ডেটিঙত আহিছা আৰু তুমি তোমাৰ এই ফ্ৰেণ্ডজনক বাৰু কিয় লৈ আহিছা? কাবাব মেহতি। কথাবোৰ কিবা অলপ মনে মনে ক'ব নোৱাৰে নেকি? সি ওচৰতে বহি আছে। ৰ'বা, মই তোমাক চিনাকি কৰি দিওঁ। ঐ বোলা, এয়া মোৰ গাৰ্লফ্ৰেণ্ড ৰিংকি। আৰু ধুনু, এয়া মোৰ ভাল ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড ভোলা। বাৰু হোৱাট এভাৰ। এতিয়া খোৱা বোৱা কিবা অৰ্ডাৰ কৰা। আৰে বাবা, তুমি কোৱা, তুমি মেনুখন চোৱা আৰু কোৱা তুমি কি খাবা। তোমাৰ যি মন যায় তাকে খোৱা। অলৰেডি মোৰ মূৰটো বেয়া হৈ আছে। বৰটো খাইছোৱে, খংটো উঠিছে। লগতে কিবা কিবি আৰু খুৱাই দিয়া, যি মন যায় তুমি তাকে। না, আজি তুমি ক'ব লাগিব। সদায় তুমি মই খোৱাবিলাকে খোৱা, আজি তোমাৰ পচন্দে খোৱা। হ'ব কিবা এটা অৰ্ডাৰ কৰা আৰু প্লিজ। কিন্তু এটা কথা, লাষ্ট বাৰৰ নিচিনাকৈ তুমি সেই ভেজ পেটিছ অৰ্ডাৰ নকৰিবা। একদম মাজত একো নাছিলে। এইখিনিতে এটা কথা কওঁ, তোমালোকৰ যদি ইমানেই প্ৰব্লেম হৈছে তেতিয়াহ'লে মই অৰ্ডাৰটো দি দিওঁ। ভোলা, তই অৰ্ডাৰ দিবলৈ তই ৰিংকি পচন্দ জান নেকি? জনাততো মই খোৱা বাদে বাৰু একোৱেই নাজানো, কিন্তু মই কি খাম সেইটো মই তহঁতক ক'ব পাৰোঁ। ৰিংকি, কি খাবা কোৱা, সোনকালে কোৱা। তেওঁ কিবা খাব খুজিছে, তেওঁৰ অৰ্ডাৰটো দিলোঁ আগত। মই ক'ম, ভাবি লওঁ অলপ, তাৰপিছত ক'ম বাৰু। বাৰু ঠিক আছে। বোলা ভাই, ক কি খাবি ক। 2 প্লেট ম'ম', 1 প্লেট চাওমিন, এটা ৰ'লো দি দিবি, চাহ একাপ দিব কবি। হ'ব। তোৰ সেইডাল পেটতে টেকেলিও, অকলে ইমান সোপা খাবি যে। খুৱাম বুলিয়েতো আনিছিলি, এতিয়া আকৌ কি কথা ক'বলৈ আহিছ? মোৰ হাতত যে ইমান পইচা নাই, তই জান নে নাজান? কমকৈ খোৱা, খালি কথাটো অলপ কমকৈ চুবাবি। তুমি কিন্তু কথাবোৰ মাইণ্ড নকৰিবা দেই, ইয়াৰ খকটো অলপ বেছিয়ে। কিনো আৰু কম মানে, কিয় যে আহিছিলোঁ আজি, মই একদম মানে। হ'ব ৰ'বা দেই, মই কিবা এটা অৰ্ডাৰ দি থৈ আহোঁ তোমাৰ কাৰণে। অ'কে, যি কৰা। বাইদেউ ভোলা, তুমি ইমান আজীৱ কিয়? উল্টাকে জন্ম হৈছিলোঁ, কিবা প্ৰব্লেম আছে নেকি? নাই, মোৰ কিয় প্ৰব্লেম হ'ব? কি যে মানে। বাৰু ভোলা, তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? চৰি, নাই চাগে তোমাৰ গাৰ্লফ্ৰেণ্ড, মই বুজি পাইছোঁ দিয়া। বাইদেউ এজনী পতাই ল'বা ছোৱালী, নহ'লে এনেকৈ তুমি বেলেগৰ লগততো খাবলৈ ববলৈ আহি থাকিলে ইমান ভাল নালাগে ন। নিজৰ হ'ব, নিজে যাবা, বেছি ভাল লাগিব। থেংকছ, বাট নালাগে। ইমান কি কথা পতা হৈছে? তুমি আহিলা? মই ইয়াক সুধিছোঁ মানে যে ইয়াক গাৰ্লফ্ৰেণ্ড এজনী মানে পতাই ল'ব কৈছোঁ, যাতে সি এনেকৈ বেলেগৰ লগত ঘূৰিব লগা নহয়। ঐ ল'ৰা, অৰ্ডাৰ দিলি নে নাই মই কোৱাকেইটা? ঐ বোলা, ভালকে খাচোন, ভালকে খা। শুনিছা, মোৰ কিন্তু একদম খাব মন নাই যোৱা দেই। এনেকে নক'বা। মই এই লকডাউনটো নোহোৱা হ'লে, এই মায়ে অকলে পঠিওৱা হ'লে মই ইয়াক কেতিয়াও লৈ নাহিলহেঁতেন লগত। ঐ বোলা, ভালকে খাচোন, ভালকে খা, লাহে খা। এইবোৰ যে আনি চাইবোৰ তুমি খোৱা দেই, মই নোৱাৰোঁ খাবলৈ। এনেকুৱা নকৰিবা, খোৱাচোন, খোৱা, একো নহয়, সি নিজৰ মতে খাই আছে, বাদ দিয়া, খোৱাহে। মই আৰু নোৱাৰিছোঁ, তুমি খোৱা আৰু মই যাওঁ। তহঁতি নেখাওঁ যদি মোকে দি দে, খাবলৈ ভাল। আহা বোলা, খোৱাহি আহা, এয়াও লোৱা, ককাইৰে খুৱাইছে, তুমি খোৱা দেই, ভাল আৰামছে খোৱা। আৰু শুনা, মই এতিয়া যাওঁ। নেক্সট টাইম যেতিয়া তোমাৰ এই বন্ধুটো তোমাৰ ডিঙিৰ পৰা আঁতৰিব, তেতিয়া মোক কল কৰিবা। তুমি এনেকুৱা নকৰিবাচোন, কিয় নুবুজা নাই? আৰে, ইমান সৰু কথাত বাৰু খং কৰে নেকি? যাওঁগৈ, আৰু নেক্সট টাইম কেতিয়াও তোমাৰ মুখ নাচাওঁ। ঐ, ৰ'বাচোন, ৰ'বা, কথাটো শুনি লোৱাচোন। বোলা, তুমি কিয়া কৰ দিয়া? মানুহৰ আগত কেনেকে থাকিব লাগে নাজানো? সন্মান কৰিব নাজানো ছোৱালী? চা ভাই,
দুদিনীয়া জীৱন খাবলৈ আছ এনজয় কৰিবলৈ আছ কিয়নো এইবিলাক কথা লাগি থাকিব লাগে বাদ দে থ এই ম'ম' প্লেট খা আৰু বল তাই যেতিয়া মোৰ লগত ব্ৰেকআপ কৰিব তই গম পাৱ নে নাপাৱ এনেকুৱা ছোৱালীয়ে যদি এনেকুৱা কথাত ব্ৰেকআপ কৰে ভালেইটো কথা নে কি কোৱা টেনচন নলবি বন্ধু তোক মই এজনী ধুনীয়া ছোৱালী চাই দিম 3টা যাম একেলগে বহিলে ঠিকছে খাম বোলো কিছ নহয় আৰু